নমস্কাৰ বন্ধু বান্ধৱীসকল বহুত গৰম পৰিছে নহয়নে জানো। আমি এই গৰমত পুখুৰীত আটাইয়ে গা ধুইছোঁ। ইয়াত আছে মোৰ শাহুমা, মোৰ হাজবেণ্ড আৰু মোৰ ভাগিন। মোৰ পুখুৰীত নামিবলৈ যথেষ্ট ভয় লাগে, সেইকাৰণে মই বাঁহৰ সাঁকোডালতে ধৰি এনেই সাঁতুৰি আছোঁ। খুবেই ভাল লাগিছে। গৰমৰ দিনত এনেদৰে সাঁতুৰিব পালে বহুত ভাল লাগে নহয়নে জানো। আপোনালোকৰ ঘৰতো আছেনে বাৰু এনেকুৱা পুখুৰী? গাঁৱৰ মানুহৰ চুইমিং পুল বুলিবলৈ এয়াই আৰু পুখুৰীয়ে আৰু। খুবেই ভাল লাগে গাঁৱৰ পৰিৱেশ। এনেদৰে পানীত নামি গা ধোৱাটো বৰ ভাল লাগে। খুব ধেমালি কৰি আছোঁ। এতিয়া মই আপোনালোকলৈ লৈ আহিছোঁ এটি ৰেচিপি, পাৰৰ মাংস। জুইত পাৰ মাংস বনাইছোঁ গাইছ। আপোনালোকে চাই থাকক। মই ইয়াতে পিঁয়াজ অকণমান ভাজি লৈছোঁ আৰু লগতে পাৰ মাংসখিনি দি দিছোঁ। এতিয়া মই দিছোঁ হালধি, নিমখ, জলকীয়া গুড়ি, গৰম মছলা আৰু এইখিনি হৈছে আদা ৰহুনৰ পেষ্ট। এইখিনি দি মই ভালদৰে লৰাই দিছোঁ। ইয়াতে লগতে দিছোঁ অকণমান আলু। আপোনালোকেও কম বেছি পৰিমাণে আলু খাব পাৰে। মই হ'লে যথেষ্ট ভাল পাওঁ আলু খাই। মই সেইকাৰণে সৰহকৈ দিছোঁ। এতিয়া মই ঢাকনি এখন মাৰি অলপ সময় এনেদৰে ভাজি লৈছোঁ। ইয়াত মই অকণমান পানী প্ৰয়োগ কৰিছোঁ পৰিমাণ মতে। আপোনালোকে বেছি খাব পাৰিলেও দিব পাৰে, মই কমকৈ দিছোঁ।